হে গাইজ কি খবৰ আশা কৰিছোঁ সকলোৱে ভাল ভিডিঅ' থাম্বনেল আৰু টাইটেল পঢ়ি গম পালে আজি ভিডিঅ'টো কি হ'ব অভিনেত্ৰীগৰাকী ভাল খবৰটো আপোনালোকে জানেনে বাৰু অভিনেত্ৰী জুনু নাথৰ আপোনালোকৰ ভিতৰত প্ৰায় সংখ্যক লোকে ভাল খবৰটো গম নাপায় সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব কিনো হৈছে খবৰটো মই আপোনালোকক জনাম অভিনেত্ৰী জুনু নাথে দিলে এটা ভাল খবৰ আপোনালোকৰ ভিতৰত এতিয়া প্ৰায় সংখ্যক লোকে জানিব মন গৈছে খবৰটোনো কি হয় বন্ধুসকল এতিয়া ৰুদ্ৰ পিছত আহি আছে মালামাল বইজ আৰু তাত অভিনয় কৰিছে অভিনেত্ৰী জুনু নাথে লগতে আপোনালোকৰ ভিতৰত প্ৰায় সংখ্যক লোকৰ বাবে এটা ভাল খবৰ বিদু ভাইয়ে আপোনালোকে বহুতে চিনেমাখন চাইছে ৱেব ছিৰিজখনো চাইছে তাৰ প্ৰায় সংখ্যক অভিনেতা অভিনেত্ৰীয়ে আকৌ মালামাল বইজত অভিনয় কৰিছে লগতে পঞ্চায়ত ৱেব ছিৰিজখনত অভিনয় কৰা দুজন অভিনেতায়ো অসমীয়া চিনেমাত অভিনয় কৰিছে আৰু ট্ৰেইলাৰ ইতিমধ্যে ৰিলিজ হৈ গ'ল আপোনালোকৰ ভিতৰত যিসকল লোকে নাই চোৱা ট্ৰেইলাৰটো গৈ চাব আৰু চিনেমাখন অতি শীঘ্ৰে আহি আছে হললৈ আপোনালোকৰ কাষৰ আপোনালোকে চাব নাচায় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব আকৌ বিদু ভাইৰ নিচিনাকৈ মালামাল বইজ আহি আছে আজি খবৰটো ইমানখিনি আছিল নতুন যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব